মানে প্ৰথম প্ৰেমত পৰোতে এইটো কথা কোৱা যে মই আৰু এইটো স্থান কাকো দিব নোৱাৰো মই কাকো ভাল পাব নোৱাৰো তাৰ পিছত যেতিয়া আন এজন ল'ৰাৰ প্ৰেমত তাই পৰিলে তাৰ মানে সেই কথাৰ কোনো মূল্য নাছিলে ইমান সঘনাই আৰু সহজে কাৰোবাৰ প্ৰেমত পৰাটো একেবাৰে সম্ভৱ নহয় গতিকে যদি আপুনি একেবাৰে সঘনাই আৰু অতি সহজতে কাৰোবাৰ প্ৰেমত পৰে তেতিয়া হলে ইয়াৰ মিনিংটো এইটোৱে যে আপুনি একেবাৰে অকলশৰীয়া আপোনাক এটেনশন লাগে আপোনাক মৰম লাগে আপুনি বহুত বেছি মৰম আকলোৱা মানুহ যতে মৰম পায় তাতে আপুনি গুচি যায় ভাল বেয়া চিন্তা কৰিবলৈ একো নাই লৰাজন ভাল নে ছোৱালীজনী ভাল হিপুৰ আপুনি একো নাভাবে মুঠতে আপোনাক কাৰোবাক লাগে এণ্ড দিস ডেসপিৰেশন ইজ ভেৰি ভেৰি বেড ইমান ডেসপিৰেট হলে লাইফত সদায় ভুল ডিসিশনে লোৱা যায় গতিকে যেতিয়া এনেকুৱা ধৰণৰ লোনলিনেছে হন্ট কৰে বা এনেকুৱা ধৰণৰ সিচুৱেশন যত আপুনি কাৰোবাক নহয় কাৰোবাক প্ৰয়োজন হয় বা বিচাৰে হেতুত নহয় নিজকে কন্ট্ৰোল কৰিবলৈ চেষ্টা কৰিব নিজৰ মনক কন্ট্ৰোল কৰিবলৈ চেষ্টা কৰিব নিজৰ হৃদয়খনক কন্ট্ৰোল কৰিবলৈ চেষ্টা কৰিব কাৰণ আবেগিক হৈ আপুনি হয়তো ভুল মানুহ এজনৰ লগত ৰিলেশনশিপত সোমাই পৰিব আৰু তাৰ পিছত সেই ৰিলেশনশিপটোৰ পৰা ওলাই অহাটো কষ্টকৰ যাত্ৰা গতিকে ষ্টপ ফলিং ইন লাভ সো ইজিলি ষ্টপ বিং available for everyone don't be so easy for everyone